হেল্ল' বন্ধু বান্ধৱীসকল, এয়া চাওক, মই টাবৰ পৰা উঠাই আনিলোঁ পিঁয়াজী নৰু, ৰঙা নৰু। এয়া পিঁয়াজ নহয়, জোপোৱা জোপোৱাকৈ লাগে। এইটো আমাৰ গাঁওবিলাকত বহুত খেতি কৰে, বিৰাট ভাল পাতখিনি খাবলৈ। আমি এইটো চুপ, পাস্তা, চাওমিন এনেকুৱা চব্জিবিলাকত দিব পাৰোঁ, দালিটো দিব পাৰোঁ। পাতখিনি বিৰাট ভাল খাবলৈ। এয়া মই উঠাই ধুই মেলি মই চাফা কৰি থৈছোঁ। এয়া যথেষ্টখিনি ওলালে। মই 3টা টাবত দিছিলোঁ, অলপ দীঘল টাব এটা আৰু ডাঙৰ টাব দুটাত যথেষ্টখিনি ওলাইছে। পাতখিনিও বহুত খালোঁ, লগতে বান্দৰেও খালে পাতখিনি, মানুহো খালোঁ। বিৰাট ভাল হৈছিলে। এয়া পাইছোঁ, কঠীয়া তৈ দিছোঁ গছতে। কেনেকুৱা লাগিলে বন্ধু বান্ধৱীসকল জনাব।